যোৱা 2021 চনত মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈ তেওঁ এটা অনুশীলন আৰম্ভ কৰিছিল যে প্ৰত্যেকখন জিলাত একোজনকৈ গাৰ্জেন মন্ত্ৰী, নিৰ্দিষ্ট এখন জিলাৰ এজন গাৰ্জেন মন্ত্ৰী। আৰু দ্বিতীয়বাৰ নিৰ্বাচিত হোৱাৰ পাছত তেখেতে মোক গোলাঘাট আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপে দায়িত্ব দিছে। আৰু অভিভাৱক মন্ত্ৰীৰ মূল দায়িত্ব তেখেত জিলাখনৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰ তাৰ মাজত এটা ব্ৰিজ হিচাপে তেখেত গাৰ্জেন মন্ত্ৰীজনে কাম কৰে। অসম চৰকাৰৰ যিসমূহ ফ্লেগশ্বিপ স্কিম আছে সেই ফ্লেগশ্বিপ স্কিমসমূহ যথাযথভাৱে ৰূপায়ণ কৰা আৰু জিলা প্ৰশাসন তথা লাইন ডিপাৰ্টমেণ্টক ৰাজ্য চৰকাৰৰ নীতি পলিচি গাইডলাইন সম্পৰ্কে গাইড কৰা, এইটোৱেই গাৰ্জেন মন্ত্ৰীৰ কাম। আৰু আজি মই বিশ্বনাথ জিলাৰ গাৰ্জেন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি মই জিলা প্ৰশাসন লগতে মোৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰোঁ। যিহেতু মনচুন বাৰিষা ছিজন আৰম্ভ হৈ গৈছে, এতেকে মূলতঃ আজি আমাৰ বানপানীৰ কাৰণে আমাৰ পূৰ্ব প্ৰস্তুতি কি আছে, ফ্লাড প্ৰিপেয়াৰ্ডনেছ কি আছে, এইখিনিৰ ওপৰত আজি পৰ্যালোচনা কৰা হয়। ইয়াত যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ উপৰিও আমাৰ অৰুণাচলৰ পৰা অহা বহুকেইখন সৰু সৰু নদী যদিও তেওঁলোকে এই নদীসমূহে ফ্লেছ ফ্লাড সৃষ্টি কৰে আৰু য'ত আমাৰ গহপুৰ অঞ্চলটো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়, এই গোটেই কথাখিনি আলোচনা হয়। গৰাখহনীয়া যিসমূহ অঞ্চলত চলি আছে তাত আমি ইমাৰ্জেঞ্চি কি কি মেজাৰ্ছ লৈ আছোঁ সেই বিষয়ে আলোচনা হয়। আৰু বানপানীৰ পৰিপ্ৰেক্ষিতত আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট, PHC ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, ৰেভিনিউ ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টবিলাকৰ প্ৰিপেয়াৰ্ডনেছ, তেওঁলোকৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰি তেওঁলোকক নীতি নিৰ্দেশনা দিয়া হয়। অসম চৰকাৰে বানপানী মুক্ত অসম সৃষ্টি কৰাৰ লগে লগে এই প্ৰাকৃতিক দুৰ্যোগসমূহত তৎকালীনভাৱে সাহায্য দিব পৰা এটা ইক'চিষ্টেম বা পৰিৱেশ সৃষ্টি কৰিছে। আমি যদি কিবা কাৰণত কোনো দুৰ্যোগ হয় যাতে দুৰ্গত ৰাজ্যক তৎকালীনভাৱে সাহায্য দিব পৰা যায়, তাৰ কাৰণে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সক্ষম হৈ আছে। তাত আজি মই সেইখিনিত মই কনভিন্স হৈছোঁ আৰু আজি পৰ্যালোচনা কৰি কিছু সিদ্ধান্ত লোৱা হৈছে, যিখিনিৰ কাৰণে আমি অধিক তৎপৰতাৰে দুৰ্যোগ নহওক বুলি আশা কৰিছোঁ, কিন্তু দুৰ্যোগ হ'লে আমি যাতে এড্ৰেছ কৰিব পাৰোঁ, আমি তৎপৰতাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, তাৰ সিদ্ধান্ত লোৱা হৈছে। আপুনি সমস্যা এইটো চৰকাৰে ঠিক কৰিব, বিভাগ আছে বিভাগে ঠিক কৰিব, কোনে ক'ত কি কাম কৰিব, এইটো এটা প্ৰশাসনিক সমস্যা। এইটোক লৈ মোৰ মন্ত্ৰী কৰিবলগীয়া। 2021 চনত যিসকল স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিলে তাত নন টিচিং যিখিনি ষ্টাফ আছে তেওঁলোকক কিন্তু স্কেল পে দিয়া হোৱা নাই, এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। চব আইনখনে যি ব্যৱস্থা কৰিছিলে সেই আইনৰ ব্যৱস্থা মতে, গতিকে আইনখনতে উল্লেখ কৰা আছিলে যে তেওঁলোকে ফিক্স পে পাব আৰু কিমানকৈ পাব সেইটো আইনখনতে উল্লেখ কৰা আছে। এইবাৰ আইনখন সংশোধন কৰি ঠিক কৰা হৈছে যে এতিয়া প্ৰতি বছৰে তেওঁলোকৰ 6%কে তেওঁলোকৰ যিটো ফিক্স পে সেইটো 6%কে প্ৰতি বছৰে বাঢ়ি গৈ থাকিব আৰু সেই ব্যৱস্থাটো এইবাৰ আইনখনত সন্নিৱিষ্ট কৰা হৈছে। কালি আপুনি মাননীয় মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ সময়ত এখন কৰিছে, তাৰ পাছতো ঘোষণা কৰিছে যে যোৱাবাৰ 1,65,000 নিযুক্তি চৰকাৰখনে দিছে আৰু এইবাৰৰ টাৰ্গেট হ'ল 2 লাখ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজে এই বিষয়খিনিৰ এটা প্ৰস্তুতি আৰম্ভ কৰিছে। গতিকে 5টা বছৰৰ ভিতৰত আমি 2 লাখ নিযুক্তি দিব লাগিব। গতিকে চৰকাৰখনে সময়মতে তাৰ ৰূপৰেখা প্ৰস্তুত কৰি আগুৱাই